হে মোৰ প্ৰিয় মিত্ৰ, মহান শিক্ষাবিদ, মহান চিন্তাবিদ, জ্ঞানৰ ধ্বজা বহনকাৰী আলোকময় শিখা, মহান কৰ্মযোগী, প্ৰজ্ঞাৰ সাধক মহামনীষীসকল, জয় জয়তে আমি অতি মূৰ্খমতীৰ শতকোটি প্ৰণাম গ্ৰহণ কৰিব। ইতিহাসৰ স্বৰ্ণীল অধ্যায়ত অলংকৃত হৈছিল মা কামাখ্যাৰ প্ৰতিমূৰ্তি, সংস্থাপিত হৈছিল নীলাচলৰ বুকুত কামাখ্যা ধাম, দাপৰ যুগতেই মহাভাৰতৰ সন্ধিক্ষণত। মাৰ আঁৰত লুকাই আছে এক ঐতিহাসিক কিংবদন্তি, বহু ধৰ্মীয় গ্ৰন্থই তাকেই প্ৰমাণ কৰে। আজিও মা কামাখ্যা ধামত অম্বুবাচী মেলা উপলক্ষে হাজাৰ হাজাৰ ভক্তই ভিৰ লগাইছে মাক দৰ্শন কৰাৰ উদ্দেশ্যে। এয়াই ভক্তিৰ প্ৰভাৱ নহয়নে বাৰু? এয়াই যদি সত্য হয়, তেন্তে ভক্তিৰ আধাৰ কি? সত্যৰ ধ্বজা বহনকাৰীসকলে ইয়াকেই জানো প্ৰমাণ কৰা নাই? প্ৰেম হ'ল ভক্তিৰ আধাৰ। এজন প্ৰকৃত প্ৰেমিকে কেতিয়াও ধৰ্মৰ নামত কঠোৰ হ'ব নোৱাৰে, আনৰ অহিত কৰিব নোৱাৰে, নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ হকে কেতিয়াও বৈষয়িক চিন্তাত মনোনিৱেশ কৰিব নোৱাৰে। এটা শিশুৰ কল্যাণৰ হকে আন এটা শিশুক মাতৃৰ বুকুৰ পৰা কাঢ়ি আনিব নোৱাৰে। কোনো দেৱ দেৱতাই ইয়াক বাঞ্ছা নকৰে। ভক্তিৰ ৰসত কেতিয়াও হিংসাবৃত্তি আহিব নোৱাৰে। নিৰপৰাধী প্ৰাণীসমূহক কেতিয়াও মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰে ধৰ্মৰ নামত। ধৰ্ম মানে সৰ্বমংগল, কাৰো অহিত হ'ব নোৱাৰে। সকলো জীৱৰ প্ৰতি দয়া কৰাটোৱে হৈছে ধৰ্মৰ মূল ভেটি। তেনেস্থলত ইমান বৈষম্য কিয়? হত্যাই কেতিয়াও ধৰ্মৰ স্থান নিৰ্ণয় নকৰে, ই অধৰ্মিতা। বলি শব্দৰ তাত্ত্বিক বিশ্লেষণাত্মক অৰ্থ হৈছে ভগৱান তথা দেৱ দেৱীৰ ওচৰত সমস্ত অৰ্পণ কৰি দিয়া, অৰ্থাৎ আত্মসমৰ্পণ কৰা, একান্ত চিত্তে নিজকে অৰ্পণ কৰা। দেৱী আমাৰ সকলোৰে ওপৰত। দেৱীয়ে জানো তেজ খায়? এবাৰ চিন্তা কৰি চাওক, সুস্থ মস্তিষ্কৰে আপোনা আপুনি জ্ঞাত হ'ব পাৰিব। সেয়ে শব্দৰ অৰ্থ ভেদ কৰিব নোৱাৰি অবাতে গতি কৰাটো অধিক দুখনীয়। কামাখ্যা মা আমাৰ অতি শ্ৰদ্ধাৰ দেৱী। তেওঁৰ স্থান মনুষ্যৰ শিকৰত। আত্মিকভাৱে আমাৰ বহুবাৰ সাক্ষাৎ হৈছিল মা কামাখ্যাৰ লগত। তেওঁৰ অন্তৰৰ বহু কথাই বোধগম্য হৈছিল মোৰ মানসপটত। হে মহান পুণ্যাত্মা, মহান তপস্বীসকল, আপোনাসৱে নিশ্চয় জানে যে আমাৰ জীৱন অৱধি তেনেই ক্ষন্তেকীয়া। এই ক্ষুদ্ৰ ক্ষণ আমাৰ বাবে কিমান যে মূল্যৱান। সেয়ে পৰিপক্ক জ্ঞানেৰে নিজকে উদ্ভাসিত কৰি জীৱৰ কল্যাণ হেতু দেৱীৰ চৰণত প্ৰাৰ্থনা কৰক। একান্ত চিত্তে আত্মোৎসৰ্গা মনোভাৱেৰে সেৱা কৰিলে দেৱীয়ে নিশ্চয় কৃপাদৃষ্টিৰে চাব, ইহকাল পৰকাল সুখেৰে দিন নিয়াব পাৰিব। দেৱীৰ অন্তৰ্দহনেই মোৰ মানসপটত সৃষ্টি কৰাইছিল কেইটামান শব্দৰ ঝংকাৰ। প্ৰতিধ্বনিত হৈছিল মোৰ মগজুত, মোৰ অৱচেতন মনৰ মাজত। চকুলো টুকিছিলোঁ মই। আজি দেৱীৰ সেই অন্তৰ্দহন মই আপোনাসৱৰ কৰ্ণগোচৰ কৰাব বিচাৰিছোঁ। ভক্তিভাৱেৰে শ্ৰৱণ কৰিলে দেৱী পৰম সন্তুষ্ট হ'ব আৰু আমাৰো মনোকামনা পূৰ্ণ হ'ব। আহকচোন আমি মা কামাখ্যাৰ অন্তৰ্দহন শ্ৰৱণ কৰোঁ। কামাখ্যা ধামৰ কামাখ্যা গোসানী মই, দক্ষৰ নন্দিনী, পাৰ্বতীৰ প্ৰতিমূৰ্তি, শিৱৰ অৰ্ধাংগিনী। নহয় ডাইনী, নহয় পিশাচিনী, মাথোন দেৱী মূৰ্তি, কাল হৰণকাৰিণী, শক্তিধাৰিণী। মোক ৰক্ষা কৰা পূৰ্ণী, বিষ্ণুৰ সাধিনী, মোৰ প্ৰিয়দৰ্শিনী। ধূপ দীপ নৈবেদ্যৰে সজাই দিয়া শুভ্ৰাসন এখনি, পুষ্পসজ্জিত থাপনা পাতি পূজা কৰে মোক অল্পমতি মনুষ্যই তেজৰ থাপনা পাতি। নিৰপৰাধী প্ৰাণী হাঁহ পাৰ কুকুৰা ম'হ ছাগলী বধি, এই হ'ল কলিকালৰ লোকৰ জ্ঞানৰ পৰিধি। ৰক্ষা কৰা মাতৃস্নেহা জীৱক, উদ্ধাৰ কৰা মোক ৰোপণ কৰি আধ্যাত্মিকতাৰ বীজ, দেৱত্বৰ শিকলি লগাই শান্তিৰ নিজৰা লগাই। নৰকাসুৰ প্ৰেমত পৰিছিল মোৰ, বিবাহ কৰাৰ মানসেৰে। আশা পূৰণ নোহোৱাত হৈছিল ক্ৰোধিত, ছেদিছিল ডাক দিয়া কুকুৰৰ মন্দ দাপৰ যুগতে। তাৰেই সাক্ষী বহন কৰি আজি পুৰাকটা স্থানে সেইজনা অসুৰে প্ৰাণ এৰিছিল মোৰ পৰম আৰাধ্য বিষ্ণুৰ হাততে।
সেই অন্ধবিশ্বাসৰ কবচ পিন্ধিয়েই তেজেৰেই পূজা কৰে মোক জীৱশ্ৰেষ্ঠ মানৱী ভুলতি। মোৰ নামত নৰবলি প্ৰথা অতি হাস্যকৰ কথা, এয়েই একবিংশ শতিকাৰ লোক পুৰোধা। হে জীৱশ্ৰেষ্ঠ মানৱ ভুলতেও নহবা দানৱ, ৰক্ষা কৰা দেৱীৰ অস্তিত্ব, বুজি লোৱা বুলি শব্দৰ তাত্ত্বিক অৰ্থ। তেজক ভয় কৰোঁ মই, হৈছোঁ অভিভূত, হৈছোঁ ফুলুণ্ঠিত। ধৰ্মপথত থাকি হোৱা সত্য পৰমদ্ৰতি, একান্ত চিত্তে হোৱা মোৰ চৰণৰ প্ৰতি। ধূপ ধূনা পুষ্পাঞ্জলিৰে কৰা মোক স্তুতি, তাতেই পাব মুক্তি, সেয়াই হ'ব আচল ভক্তি। অন্যথা জাগ্ৰত হ'ব মোৰ ভিতৰৰ শক্তি, অন্যথা জাগ্ৰত হ'ব মোৰ ভিতৰৰ শক্তি। মা